স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি আমি ক্লাছ 9ৰ 6 মাহিলী পৰীক্ষাৰ চিলেবাছটো চাম, ঠিক আছে? তোমালোকে গমে পোৱা সেবা আগত কি আছিল? সেবা বৰ্ডৰ আণ্ডাৰত আহিছিল। এতিয়া সেবা আৰু এছএক যিটো আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ড যিটো আছে, এইটো কি কৰিছে মাৰ্জ কৰি ASSEB বনাইছে এতিয়া। তো ইয়াৰ আণ্ডাৰত আহে কি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড যিটো। তো ইয়াৰ চিলেবাছটো কি অফিচিয়েল ৱেবছাইটত যিটো কাৰিকুলাম এণ্ড চিলেবাছ বুলি দিয়া আছে কিহৰ 2026 আৰু 27 বৰ্ষৰ 19ৰ একেলগে দিয়া আছে, ঠিক আছে? তেনেহ'লে আজি আমি কি চাম? 6 মাহিলী পৰীক্ষাৰ 6 মাহিলী পৰীক্ষা কিহৰ ক্লাছ 9ৰ চিলেবাছটো চাম, ঠিক আছে? প্ৰথমে আজি আমি কি চাম কি এছামিছৰ যিটো এছামিছ MIL যিটো যাৰ কোড হ'ল 01 এইটো চিলেবাছটো চাম আজি। নেক্সট ভিডিঅ'ত আন এটা ছাবজেক্টটো চাম, আন এটা বিষয় চাম, ঠিক আছে? তো আহা এছামিছ MIL যিটো ইয়াৰ ছাবজেক্ট কোডটো 01 ক্লাছ কি 9th হয়, ফুল মাৰ্কছ কি হ'ব ইয়াৰ 100 আহিব ইয়াৰ ফুল মাৰ্কছ। টাইম থাকিব 3 ঘণ্টা আৰু 5 মাৰ্ক যিটো থাকিব সেইটো হ'ল 30। বুজি পালা? এইটো বেছিক। এতিয়া গ্ৰুপ থাকিব 3টা, ছেকশ্যন 3টা থাকিব, গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ C। গ্ৰুপ A যিটো আছে এইটো বাধ্যতামূলক, চবৰে কৰিব লাগিব। আচ্ছা, এইটো 6 মাহিলী পৰীক্ষাৰ আছিল, এইটো বছৰিকীয়া পৰীক্ষাৰ আছিল। এইটো মই মুছি দিছোঁ যাতে কনফিউজন নহয়, ঠিক আছে? 6 মাহিলী পৰীক্ষা চোৱা গদ্যাংশৰ কি অন্যৰ প্ৰতি ব্যৱহাৰ এইটো আহিব, সময় আহিব, অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই তিনিওটা ৰাইট দিয়া আছে 6 মাহিলীত মানে আহিব, ঠিক আছে? তাৰপিছত আহি যোৱা 2 নম্বৰত কি ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, ইউনিটি ইন ডাইভাৰ্চিটি যিটো মানে ইংৰাজীত তোমাৰ এইটো আহিব। ইয়াৰ মাজত এটা আছিল যিটো 6 মাহিলী পৰীক্ষাত নাহে, ঠিক আছে? সেইকাৰণে এইটো মই মুছি দিছোঁ, মানে ইয়াতে যিমানকেইটা আছে তোমাৰ সেইকেইটা আহিব। বুজি পালা? 3 নম্বৰত যুঁজ যিটো এইটো আহিব, ইয়াতো আছিল, মই এইটো মুছি দিছোঁ। পদ্যাংশৰ মাজত চোৱা শিশুলীলা, মানৱ বন্দনা আৰু গীত আৰু ছবি যিটো এই তিনিওটাই আহিব, ঠিক আছে? ইয়াতেও আছিল, মই এইটো মুছি দিছোঁ। ব্যাকৰণ চোৱা ব্যাকৰণত কি নত্যবিধি আৰু সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস আৰু অনুৰূপ শব্দ এইকেইটা আহিব তোমাৰ ব্যাকৰণৰ ৰাইট দিয়া আছে। ইয়াতো কিবা কিবি আছিল, মই এইটো মুছি দিছোঁ, ঠিক আছে? এতিয়া 7 নম্বৰত কি ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন এইকেইটা আহিব। ৰচনা আহিব, ঠিক আছে? দ্ৰুত পাঠ আহিব, ঠিক আছে? অপঠিত গদ্যাংশ আহিব। এইটো তোমাৰ কি গ্ৰুপ A গ'ল, এইটো মেণ্ডেটৰী কম্পালচাৰী চবৰে কৰিব লাগিব। গ্ৰুপ B হ'ল এইটো বৈকল্পিক, তোমাৰ এইটো অপশ্যনেল। কাৰ বাবে অপশ্যনেল? যিসকলে সংস্কৃত লৈছে তেওঁলোকৰ বাবে গ্ৰুপ C হ'ব এইটো সংস্কৃতটো, আৰু যিহঁতে সংস্কৃত লোৱা নাই মানে মেক্সিমামে কি গ্ৰুপ Bটো কৰিব, বৈকল্পিক যিটো। ইয়াতে গদ্যাংশ কি চোৰ ধৰা, তাৰপিছত সন্মান, আৰু পদ্যাংশৰ মাজত হনুমন্তৰ লংকা দৰ্শন এইটো আহিব। ইয়াতে এটা আছিল, মই এইটো মুছি দিছোঁ, ঠিক আছে? ব্যাকৰণ চোৱা বিপৰীত লিংগবাচক, এইটো লিংগবাচক শব্দ হ'ব, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, এইটো ঘূৰীয়া শব্দ মানে এইটো জুৰীয়া শব্দ হ'ব, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ এইকেইটা তোমাৰ ব্যাকৰণত থাকিব কি ছেকশ্যন B গ্ৰুপ Bৰ এইটো, ঠিক আছে? মুঠ নম্বৰ তোমাৰ 100, সেইটোতো গমেই পোৱা। এতিয়া টেক্সট বুক তোমাৰ কিতাপ কোনটো পঢ়িব লাগিব? অসমীয়া সাহিত্য চয়নিকাৰ নতুন যিটো দিছে তোমাক 9ম শ্ৰেণীৰ বাবে। এতিয়া চাওঁ অসমীয়াৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ C, মই যিটো ক'লোঁ যাৰ মানে সংস্কৃত আছে সেইটো গ্ৰুপ Cত আহি যাব, ঠিক আছে? গ্ৰুপ Bটো তাৰ কৰিব নালাগে। আৰু কি গ্ৰুপ C যিসকলে লৈছে খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। প্ৰতিটো ইউনিট কি পাঠৰ পৰা, প্ৰতিটো ইউনিট বা পাঠৰ পৰা কি আহিব
2ৰ পৰা 15 মাৰ্কৰ মাজত আহিব মানে সকলো পাঠৰ পৰা কিবা না কিবা প্ৰশ্ন দিবই ঠিক আছে নম্বৰ প্ৰশ্ন আহিব এতিয়া কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা বিদ্যায়তনিক দিশৰ মূল্যায়নৰ বাবে তলত দিয়া ধৰণে নম্বৰ বিতৰণ কৰা হ'ব প্ৰথম যেটো ক বিভাগ যেটো গদ্য থাকিব 25 মাৰ্কৰ 18 মাৰ্কৰ পদ্য 10 মাৰ্কৰ ব্যাকৰণ 8 মাৰ্কৰ থাকিব ৰচনা বাক্য ৰচনা ভাব সম্প্ৰসাৰণ আবেদন লিখন এইটো থাকিব 4 মাৰ্ক আৰু 10 মাৰ্ক থাকিব দ্ৰুত পাঠ সৰ্বমুঠ কিমান হল 75 মানে যেটো ম্যান্ডেটৰি কম্পালসৰি সবৰে কৰিব লাগিব সেইটো 75 মাৰ্কৰ আহিব আৰু যেটো অপচন হয় তোমাৰ খ বিভাগ কৰিব লাগিব নহলে গ বিভাগ এটো থাকিব মুঠ থাকিব 25 মাৰ্ক ঠিক আছে মুঠ কি 25 মাৰ্ক কি 10 থাকিব গদ্য 8 থাকিব পদ্য আৰু 7 থাকিব ব্যাকৰণ ঠিক একেদৰে গ বিভাগও একে 25 নম্বৰ মানে সৰ্বমুঠ তোমাৰ কি হৈ গল 100 হৈ গল ঠিক আছে ছাত্ৰ ছাত্ৰী সকলে ক বিভাগ আৰু খ বিভাগ যি সকলৰ সংস্কৃত নাইবা ক আৰু গ বিভাগৰ পাঠ্যক্ৰম পঢ়িব বুজি পালা যিহেতু সংস্কৃত আছে সেই সকলে বুজি পালা এইটো তো এয়া আছিল নৱম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ সিলেবাস ধন্যবাদ সকলোকে তোমালোকে ধৈৰ্য দি চালা আৰু বাকি থকা বিষয়বোৰৰ সিলেবাস যদি তোমালোকে চাব খোজা তেনেহলে মোৰ চেনেলত যাই কি কৰিবা প্লেলিষ্ট যেটো আছে তাতে যাবা ক্লাস 9 ৰ হাফ ইয়াৰলি এক্সামৰ সকলোবোৰ সিলেবাস তাতে প্লেলিষ্ট বনাই দি থোৱা হৈছে ঠিক আছে তো এয়া আছিল আজি ধন্যবাদ